Start. নমস্কাৰ মই জুনমণি শইকীয়া হয় ঘৰ নাহৰকটীয়া চাচনিত মই এম আই লাইফষ্টাইলৰ এগৰাকী সদস্য হয় আৰু বৰ্তমান মই ডিষ্ট্ৰিক্ট টিম কোঅৰ্ডিনেটৰ হিচাপে কাম কৰি আছোঁ। আজি আপোনালোকৰ আগত মই এজন বিশেষ ব্যক্তিৰ লগত চিনাকি কৰিব বিচাৰিছোঁ, যি নেকি বহুত দিনৰ পৰা তেওঁ কিডনী ষ্টনৰ ভুগি আছিল, কিন্তু আজি তেখেতৰ লগত তেখেতে আজি আমাৰ প্ৰডাক্ট ইউজ কৰি কেনেকুৱা পাইছে জাষ্ট আপোনালোকৰ আগত মই তেওঁ পৰিচয় কৰাই দিব বিচাৰিছোঁ। আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী মিণ্টু তামুলী। মোৰ ঘৰ নাহৰকটীয়া চাচনি। তো মই মোটামুটি ছমাহমান মানে এইটো হেৰিয়ত ভুগি আছোঁ, মানে কিডনী ষ্টনত। তো মই এইকেইটা প্ৰডাক্ট ইউজ কৰি আছোঁ। ইউৰিফ্লাক্স 3 ডেইলি ডিটক্স আৰু স্পাইৰুলিনা গ'ল্ড। তো এইকেইটা ইউজ কৰি মই মোটামুটি ভাল পাইছোঁ। মানে আপুনি ইউজ কৰি কিমান দিনৰ ভিতৰত আপোনাৰ ষ্টন মানে বাঢ়ি গৈছিলে? মই আপোনাৰ মোটামুটি খোৱাৰ 3 দিনৰ দিনাখন মোৰ ওলাইছে। মানে আপোনাৰ কিমান ডাঙৰ আছিলে ষ্টনটো? মোৰ 9.9। আপুনি 3 দিন ইউজ কৰিয়ে ভাল পাইছে নহয় ন? আৰু আগলৈ আপুনি এইটো কোৰ্চটো সম্পূৰ্ণ কৰিলে 100% আৰু ভাল ৰিজাল্ট পাব নহয় জানো? 3 দিনত যিহেতু আপোনালোকে তেখেতৰ নিজৰ মুখে শুনিছে, 3 দিন আমাৰ এম আই লাইফষ্টাইলৰ প্ৰডাক্ট ডেইলি ডিটক্স, ইউৰিফ্লাক্স 3 আৰু স্পাইৰুলিনা গ'ল্ড, ইউৰিফ্লাক্স 3 ডেইলি ডিটক্স আৰু স্পাইৰুলিনা গ'ল্ড এইকেইটা প্ৰডাক্ট ইউজ কৰি তেখেতে ভাল পাইছে আৰু ভাল লাগিছে। এজ আমি তেখেতৰ প্ৰডাক্টকেইটা ইউজ কৰিবলৈ কৈছিলোঁ আৰু তেখেতে আমি কোৱা মতে ইউজ কৰি আজি ভাল পাইছে। সেইবাবে কওঁ, আপোনাৰ শৰীৰটো সুস্থ ৰাখিবৰ কাৰণে এম আই লাইফষ্টাইলৰ প্ৰডাক্ট ইউজ কৰক। প্ৰথমতে ইউজ কৰি চাওক, বেমাৰ হৈছে বা বেমাৰ নোহোৱা আগতো আপুনি ইউজ কৰিছে 100% ভাল হ'ব। আজি আপোনাৰ লগ পাই ভাল লাগিলে। আগলৈ আমাৰ লগত এনেদৰে আগবাঢ়ি সহায় সহযোগিতা কৰিব বুলি